নতুন ডান্স টিউটোৰিয়েল ভিডিও লৈ পেলাই সবতছে আগতে মই সকলোকে ধন্যবাদ জনাইছো আপোনালোকে মোক ইমান মৰম দিয়াৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে ফলো কৰাৰ কাৰণে আহকচোন আজি আমি কিবিধ পদৰ চালনা শিকাব বিচাৰিছো মই আপোনালোকক আহক গতিকে আজি যিবিধ পদৰ চালনা শিকাব ওলাইছো আপোনালোকক সেইবিধৰ নাম হ'ল আপোনাৰ বুঢ়ী নাচ কি বুঢ়ী নাচ গতিকে এতিয়া ইয়াতে এটা কথা কৈ লওঁ যে আমাৰ হয়তো কেতিয়াবা কনফিউজন আহে যে গিৰিপনি আৰু বুঢ়ী নাচৰ মাজত এটা মানে সিমিলাৰিটি আছে অফ কোর্স সিমিলারিটি আছে কিন্তু দুইটা এটা ডিফারেন্সেস আছে বুঢ়ী নাচ আৰু গিৰিপনি এটা ভাস্ট ডিফারেন্স সিমিলারিটি কি সিমিলারিটি মই তো কওঁ যে আমি নরমালি যেনেকে গিৰিপনি আমি কি কৰো ভৰি গুৰু হাতু পকাৰ পৰা জব কিঞ্চিত উঠাই পেলাই ঠেকেচি লাইছটা বজাই ৰাখি স্মুথলি আমি নাচো হেতু হল গিৰিপনি আৰু বুঢ়ী নাচটো হল আমি কি কৰো অলপমান ৰাফ মানে যেহেতু কিয় বুঢ়ী নাচ বুলি কোৱা হয় আগতে যেতিয়া আইতা সকলে নাচিলে কি হয় তেওঁলোকে ককালত এনেকে ধৰি পেলাই নাচে নহয় তেনে ককালটো ভাঙিবলৈ অলপ অসুবিধা হয় আৰু সেই কাৰণে আমি অলপ তেওঁলোকে যেহেতু ককালটো ভাঙিব নোৱাৰে অলপ জপিয়া অলপ নাচে সেই কাৰণে তেওঁলোকক আমি সেইবিধ পদৰ চালনাটো আমি বুঢ়ী নাচ বুলি কোৱা হয় এতিয়া বুঢ়ী নাচটো হেতুৱে মই কলো যে যোনটো আমি ভাবু যে সিমিলাৰিটি আছে দুটা সিমিলাৰিটি এটোৱে যে গিৰিপনি নিচিনাকে আমি ঠেকেচি নাচো বুঢ়ী নাচটো গিৰিপনি পদৰ চালনাটোৰ নিচিনাকে গতিকে আহকচোন আমি এটা সেম একে ধৰণৰে আপোনাৰ গিৰিপনি নিচিনাকে আমি নাচিম খালি হাতখন যেতিয়া আমি গিৰিপনি তেনেকে দিছিলো বুঢ়ী নাচত আমি এনেকে ধৰিম ককালত ঠিক আছে ককালত ধৰি আমি এনেকে এই বস্তুটো গম পাইছেনে লাহেকে এই বস্তুটো আমি এনেকে গম পালে তে ভৰি কিটা আমি ঠিক তেনেকে ভৰি কিটা চাওক আপোনালোকে কেনেকে দিছো 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 এতিয়া আমি গিৰিপনিৰ লগত ককালৰ লগত বহি ককালৰ লগত মই ককালত হাতটো দি পেলাই কেনেকে বুঢ়ী নাচটো নাচো চাব আপোনালোকে খালি আঙুলি ফাক নকৰিব এনেকে ধৰি লব ককালত দেই 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 বুজি পালে নে এতিয়া মই দুখন হাত দি পেলাই কেনেকে নাচছো চাই লওক আপোনালোকে 1 2 3 start kid can kid that 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গটিকে কি ডিফারেন্স টু হল আমি গিৰিপনি হাত দুখন এনেকে ৰাখিছিলো আৰু বুঢ়ী নাচত আমি হাত দুখন এনেকে ৰাখিম ককালত আৰু অলপমান যেতিয়া ককালটো গিৰিপকে আমি যেতিয়া ভৰিখন উঠাম তেতিয়া আমি হাতখন এইটো বুজিলেনে বৰ বেছিও নহয় অলপমান উঠাব ঠিক আছে গটিকে আজি আপোনালোকক শিকালো বুঢ়ী নাচ অলৰেডি মোৰ বিহুৰ যিখিনি প্ৰাথমিক যেখিনি বেসিক আমি স্টেপ বৰ্তমান বিহু নাচুতে ব্যৱহাৰ কৰা হয় আমি যেটো বিহু নাচুতে ইউজ কৰো আমি ভংগিমা হক পদৰ চালনা হক ঘুৰ বা পাত গতিকে অলৰেডি মই মোৰ টিউটোৰিয়েল ভিডিওস বিলাকত দিয়া হৈছে মোৰ তলত ডেসক্ৰিপচনত অলৰেডি দিয়া হৈছে পুৰণা লিংকস বিলাক মই শেয়াৰ কৰি দিম প্লাস আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে nih1107 প্লাস কিবা যদি আৰু ডাউট কনফিউজন থাকে মোৰ নম্বৰ WhatsApp তলত ডেসক্ৰিপচনত দিয়া হ'ব আৰু তাৰ উপৰিও অফ কোর্স আৰু আহিম বহুতে মোক কেনেকে মেসেজ কৰিছিলে কেনেকে ৰিহাখন পিন্ধিব লাগে কেনেকে অলংকাৰ কি পিন্ধিব লাগে তাৰপিছত বাদ্যযন্ত্ৰ লৈ পেলাই বাদ্যযন্ত্ৰত আমি কেনেকে পেপাত নাচিব লাগে কেনেকে গগনাত নাচিব লাগে মই আপকামিং ভিডিওস এতিয়াৰ পৰা আপোনালোকক আপলোড কৰি থাকিম আৰু আপোনালোকে মোক কেনেকে মৰম দি থাকিব আজি যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে সাবস্ক্ৰিপশন যোনটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব কিন্তু আৰু সকলোৱে ভালে থাকক যেহেতু ফেস্টিভ সিজন হয় আপকামিং দিৱালী আহি আছে and I'm wishing you everyone a happy Diwali. Namaskar.